হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে খৰিচা দি বনোৱা গাহৰি মাংসৰ ৰেচিপি। তেনেহ'লে আহকচোন চাওক কেনেদৰে মই বনাইছোঁ। তাৰ বাবে গাহৰি মাংস লৈছোঁ বইল কৰি, পিঁয়াজ এটা কাটি লৈছোঁ, আলু দুটা, বিলাহী দুটা, শুকান জলকীয়া কেইটামান খুন্দি লৈছোঁ, নিমখ, পাঁচফোৰণ আধা চামুচ, জিৰা গুড়ি আধা চামুচ, হালধি 1 চামুচ, আদা নহৰু বটা 1 চামুচ আৰু লৈছোঁ খৰিচা 2 চামুচ। আজি তেল ব্যৱহাৰ নকৰোঁ মই। এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত মাংসখিনি দি দিছোঁ। দেখিছে মাংসখিনিৰ পৰা তেল ওলাইছে। এতিয়া ইয়াত পিঁয়াজখিনি দি দিছোঁ। আৰু লগতে পাঁচফোৰণখিনিও দি দিছোঁ। এতিয়া অলপ সময় ভজাৰ পিছত আদা নহৰু বটাখিনি দি দিছোঁ আৰু লগতে আলুকেইটাও দি দিছোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি। অলপ সময় ভজাৰ পিছত এতিয়া দিছোঁ খুন্দি লোৱা জলকীয়াখিনি। আৰু হালধি, জিৰা গুড়িখিনিও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। অলপ সময় ভজাৰ পিছত এতিয়া বিলাহীকেইটা দি দিছোঁ। দেখিছে বিলাহীখিনি ভাজ খাই গৈছে। এতিয়া ইয়াত খৰিচাখিনি দি দিছোঁ। এতিয়া নিজৰ জোখত পানী দিছোঁ। আৰু লগতে ভোট জলকীয়া অলপ কাটি দি এইখিনি উতলিবলৈ থৈ দিম। এয়া 20 মিনিটৰ পিছত দেখিছে মাংসখিনি উতল আহিছে আৰু আলুকেইটাও ধুনীয়াকৈ সিজিছে। এতিয়া শেষত অলপমান ধনিয়া কাটি দিছোঁ। এয়া আমাৰ খৰিচা দি বনোৱা গাহৰি মাংস ৰেডি।
আপোনালোকেও এনেদৰে এবাৰ বনাই খাই চাব, বহুত ভাল লাগে। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।